নমস্কাৰ আজিৰ আমাৰ প্ৰথম খবৰটি এটা ভাল খবৰ এটা জানিবলগীয়া খবৰ কিয়নো এই মুহূৰ্তত মেট্ৰিক পাছ কৰা সকলৰ বাবে ওলাই পৰিছে ৭৫,০০০টা চাকৰি হয় আপুনি একেবাৰে ঠিকই শুনিছে এই মুহূৰ্তত জনাইছো পুনৰ ওলাইছে ৭৫,০০০ চাকৰি আজিৰে পৰা আৰম্ভ হৈছে এই আবেদনৰ প্ৰক্ৰিয়া মেট্ৰিক পাছ কৰা সকলে লাভ কৰিব এই চাকৰিত আবেদন কৰিবলৈ সুবিধা সৰ্বমুঠ চাকৰি ওলাইছে ৭৫,৭৬৮টা পদ এই চাকৰিৰ বাবে আপুনি অনলাইন যোগে আবেদন কৰিব পাৰিব সৰ্বমুঠ ৮টাকৈ বিভাগত ওলাইছে এই চাকৰিসমূহ অতি সহজ প্ৰক্ৰিয়াৰে আপুনি আবেদন কৰিব পাৰিব এই চাকৰি বিএছএফত ওলাইছে ২৭,৮৭৫টা চাকৰি চিআইএছএফত ওলাইছে ৮,৫৯৮টা পদ আৰু চিআৰপিএফত ওলাইছে ২৫,৪২৭টা পদ ঠিক একেদৰে এছএছবিত ওলাইছে ৫,২৭৮টা পদ আইটিবিপিত ওলাইছে ৩,০০৬টা পদ আৰু এয়াৰত ওলাইছে ৪,৭৭৬টা পদ এছএছএফত ওলাইছে ৫৮৩টা পদ এনআইএত ওলাইছে ২২৫টা পদ এই পদসমূহৰ বাবে আপুনি অনলাইনতেই অতি সহজতে কৰিব পাৰিব আবেদন আবেদনৰ বাবে আপুনি ক্লিক কৰিব লাগিব স্ক্ৰীনত শ্ব' কৰা এই লিংকটোত এই মুহূৰ্তত জনাইছো আজিৰ আমাৰ পৰৱৰ্তী চাঞ্চল্যকৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ কিয়নো এখন পূজাৰ প্ৰসাদ খাই অসুস্থ হৈ পৰিলে ৫০জনৰো অধিক লোক এই মুহূৰ্তত সংঘটিত হৈছে এটা আচৰিত ঘটনা পূজাৰ প্ৰসাদ খাই অসুস্থ হৈ পৰে ৫০জনতকৈও অধিক লোক গোলাপগঞ্জত ইজনৰ পিছত সিজন হঠাৎ অসুস্থ হৈ পৰিছে পূজাৰ প্ৰসাদত বিষক্ৰিয়া ঘটি অসুস্থ হৈ পৰিল বহুকেইজন লোক পাবৰচৰা গাঁৱত অনুষ্ঠিত কৰা হৈছিল জগদাত্ৰী পূজা ভক্তৰ মাজত বিতৰণ কৰা হৈছিলে প্ৰসাদ খোৱাৰ পিছতেই হঠাৎ অসুস্থ হৈ পৰিল ভক্তসকল প্ৰসাদ খোৱাৰ পিছতেই পেটৰ বিষ হয় বহুকেইজন লোকৰ বৰ্তমান ৫০জনৰো অধিক লোকক ভৰ্তি কৰোৱা হৈছে ওচৰৰে হস্পিটেলত এই মুহূৰ্তত এটা চাঞ্চল্যকৰ খবৰ পূজাৰ প্ৰসাদ খাই অসুস্থ হৈ পৰে ৫০জনতকৈও অধিক লোক আজিৰ আমাৰ পৰৱৰ্তী খবৰটি এটা জৰুৰী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ফ্ৰী চাউল লাভ কৰিবলৈ মানি চলিব লাগিব কেইটামান নতুন নিয়ম এই নিয়মসমূহ মানি নচলিলে আপুনি লাভ নকৰিব ফ্ৰী চাউল ৰেচন কাৰ্ডৰ গৰাকীয়ে মানি চলিব লাগিব কেইবাটাও নিয়ম এতিয়াৰে পৰা প্ৰতি মাহৰ ১ তাৰিখৰ পৰা ১০ তাৰিখৰ ভিতৰত আপুনি লাভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ সামগ্ৰী ১০ তাৰিখৰ পাছত আপুনি লাভ নকৰিব কোনো ধৰণৰ ৰেচন কাৰ্ডৰ সামগ্ৰী অন্ন সেৱা সপ্তাহৰ দিন সংশোধন কৰিলে ৰাজ্য চৰকাৰে পূৰ্বে প্ৰত্যেক মাহৰ ১০ তাৰিখৰ পৰা ১৬ তাৰিখলৈ অন্ন সেৱা সপ্তাহ পালনৰ ঘোষণা কৰিছিল চৰকাৰে অন্তোদয়া অন্ন যোজনাৰ পৰিয়ালে প্ৰতি কাৰ্ডত লাভ কৰিব ৩৫ কেজিকৈ চাউল লগতে অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে জনমুৰি ৫ কেজি চাউল সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব অন্ন সেৱা সপ্তাহ সম্পৰ্কে ব্যাপক প্ৰচাৰেৰে হিতাধিকাৰীক অৱগত কৰিবলৈ লাগিব সুলভ মূল্যৰ দোকানীয়ে অন্ন সেৱা সপ্তাহৰ প্ৰতিটো দিনতেই দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব অৰ্থাৎ ৰাতিপুৱাৰে পৰা ৰাতিলৈকে দোকান খোলা ৰাখিব লাগিব আবণ্টিত চাউল নিৰ্ধাৰিত সুলভ মূল্যৰ দোকানৰ পৰা ই-পোষ্ট মেচিনৰ যোগেদি সংগ্ৰহ কৰিব লাগিব চাউল সংগ্ৰহৰ সময়ত ই-পোষ্ট মেচিনৰ ৰচিদ সংগ্ৰহ কৰিব লাগিব হিতাধিকাৰীসকলে আজিৰ আমাৰ পৰৱৰ্তী খবৰটি এটা চাঞ্চল্যকৰ খবৰ এটা ভয়ংকৰ খবৰ কিয়নো ছট পূজাৰ মাজতেই এটা অঘটনৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ ছট পূজাত পুৱাই এটা অঘটনৰ ঘটনা সংঘটিত হৈছে লাহুৱাৰ চেঁচা নদীত সলিল সমাধি সাঁতুৰিবলৈ গৈ সন্ধানহীন হৈ পৰিল এজন যুৱক মৃত যুৱকজন বিষ্ণু গড় আৰু তেওঁৰ বয়স আছিলে কেৱল মাত্ৰ ২২ বছৰ বিষ্ণু গড় লাহুৱাৰ তামোলবাৰী চাহ বাগিচাৰ নিবাসী আছিল SDRF আৰু লাহুৱাল আৰক্ষীৰ এতিয়া সহযোগত উদ্ধাৰ কৰিছে যুৱকজনৰ মৃতদেহটো এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতত